নমস্কাৰ বন্ধুসকল, পিবি অনলাইন ইণ্ডিয়ালৈ মই পবিত্ৰ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ 5টা গেজেট যিটো ঘৰত খুবেই প্ৰয়োজন। আৰু কিনো সেই গেজেটকেইটা আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, 1 নম্বৰ গেজেটটো চাওঁ আহক। ইয়াৰ নাম হ'ল 10-in-1 কম্বো অফিচ টল কিট। কাৰণ ইয়াক 10টা কামত ইউজ কৰিব পাৰি, সেইকাৰণে ইয়াক 10-in-1 বুলি কোৱা হৈছে। আৰু ইয়াক আপোনালোকে ষ্টেবল হিচাপে কাম কৰিব পাৰিব, যিটো আপোনালোকক এক্সট্ৰা ষ্টেবলৰ প্ৰয়োজন নাই, এইটোতে হ'ব। আৰু ষ্টেবল ৰিমুভ কৰাও আছে। আৰু এখন আপোনালোকে চুৰি পাব, আৰু এখন আপোনালোকে কেঁচি পাৰিব, কিবা কিবি কাটিবলৈ হ'ব, এটাতে হৈ যাব। ইয়াৰ চাওক আপোনালোকে আৰু এডাল ফিটা পাব, যিটো আপোনালোকে জোখ-মাখ কৰিবলৈ এটা বস্তুতে হ'ব। আপোনালোকে কাঠ পেঞ্চিল জোঙাল কৰিব পাৰিব, খুব সহজে এটা বস্তুতে সকলো কাম কৰিব পাৰিব। বন্ধুসকল, যদি আপোনালোকৰ এইটো প্ৰয়োজন হয় তেনেহ'লে আপোনালোকক লিংক ডেছক্ৰিপশ্যনত দি দিম। এইটো এমাজনত পাব, আপোনালোকে এই লিংকৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। বন্ধুসকল, এইবাৰ 2 নম্বৰ গেজেটটো চাওঁ আহক। ইয়াৰ নামটো হ'ল ৰাফ পেড 8.5 ইঞ্চ। ইয়াক আপোনালোকে চিলেটৰ দৰে ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে লিখিব আৰু 1 টাচ বুটানত আপোনালোকে সেইটোক ডিলিটো কৰি দিব পাৰিব। কিমান কলমত লিখি থাকিব, আপোনালোকে সহজে এনেকুৱা এখন লৈ লওক ৰাফ পেড, যিটো আপোনালোকে সহজে লিখিব পাৰিব। আৰু লিখি মেলি 1 টাচ বুটান আছে, ডিলিট কৰি দিব পাৰিব সহজে। যিকোনো বস্তু অফিচৰ কামতো ইউজ কৰিব পাৰিব। আৰু ইয়াৰ প্ৰাইচটো অনলি $399। এমাজনত পাব, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত গৈ অৰ্ডাৰ কৰিব পাৰিব। বন্ধুসকল, এইবাৰ 3 নম্বৰ গেজেটটো চাওঁ আহক। নামটো হ'ল মমছ গেজেট। বন্ধুসকল, আপোনালোকৰ কোনোবাই যদি বাচন ধুবলৈ কষ্ট পাই আছে, তেনেহ'লে আপোনালোকে এনেকুৱা এটা হেণ্ড স্ক্ৰাব লৈ লওক, মম গেজেট, যিটোৰ সহায়ত আপোনালোকে খুব সহজে যিকোনো বস্তু ধুব পাৰিব আৰু কোনো কষ্ট নহয়। কাৰণ ইয়াত ধুনীয়াকৈ গ্লভছটো পিন্ধি ল'লে সকলো বস্তু ধুনীয়াকৈ চাফ কৰিব পাৰিব। আৰু ইয়াৰ দামো বেছি নহয়, মাত্ৰ $349। বন্ধুসকল, এইবাৰ 4 নম্বৰ গেজেটটো চাওঁ আহক। নামটো হ'ল M-Mobile 25-in-1 Pro টল কিট। ইয়াৰ সহায়ত আপোনালোকে বহুতো বস্তু খোলা মেলা কৰিব পাৰিব, যেনে মোবাইল, টিভি ইত্যাদি। আপোনালোকে কিছুমান সৰু সুৰা কাম যদি কৰিব পাৰে, তেনেহ'লে আপোনালোকে ঘৰত বহিও কৰিব পাৰিব, কোনো দোকান নোযোৱাকৈ বহুতো বস্তু খুলিব পাৰিব। আৰু ইয়াত পাব আপোনালোকে 25টা টল কিট, যিটো সহায়ত আপোনালোকে খোলা মেলা কৰিব পাৰিব। আৰু ইয়াৰ দামো বেছি নহয়, অনলি $449। বন্ধুসকল, এবাৰ চাওঁ হওক 5 নম্বৰ গেজেটটো। আৰু ইয়াৰ নাম হ'ল কেপলেছ কাৰ্ড ছুপাৰ ক্লিনাৰ। ইয়াৰ সহায়ত আপোনালোকে ৰিম'ট, কম্পিউটাৰ কীবৰ্ড আপোনালোকে ইয়াৰ সহায়ত অতি সহজে আপোনালোকে ক্লিন কৰিব পাৰিব। কাৰণ ইয়াত বহুতো ধূলি মাকতি লাগি থাকে আৰু বেলেগ বস্তুৰ সহায়ত আপোনালোকে চাফা কৰিব নোৱাৰে। আৰু ইয়াক চাফা কৰিবলৈ এনেকুৱা এটা বস্তুৰে প্ৰয়োজন। আৰু ইয়াৰ দামো বেছি নহয়, অনলি $325। বন্ধুসকল, এইকেইটা বস্তু যদি আপোনালোকে ল'ব বিচাৰে, তেনেহ'লে এইটো এমাজনত এভেইলেবল আছে, এমাজনত পাই যাব। আৰু মই লিংক ডিছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈও আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু এনেকুৱা প্ৰয়োজনীয় বস্তু মই আপোনালোকক ভিডিঅ' বনাই লৈ আহিম। আৰু বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি